Please, you are not allowed to take a video. Please, Don't touch my camera. Don't touch my camera. Don't touch my camera. don't take video. Being a journalist, I do my work. Don't touch my camera. Don't touch my camera. মানে কি মই গুৱাহাটীলৈ গৈ আছিলোঁ, দেখিলোঁ খন্তেক সময়ৰ আগতে ৰং ছাইডৰ পৰাই শ্বিলঙৰ বাহন এখন আহিছে, XUV 300 গাড়ী, সম্পূৰ্ণ ৰং দিশত আহি পেলাই এই পেচেণ্ট নি থকা এখন প্ৰাইভেট কাৰ ইমান যে খুন্দা মাৰিছে। তাৰপিছত মানুহকেইটা ওলাই পেলাই যিখনক খুন্দা মাৰিছে পেচেণ্ট থকা গাড়ীখনক কি কৰিছে, সিহঁতে গোটেই মদাহী 3টামান মদাহী ল'ৰা তাহাঁতে উল্টাই সিহঁতক মাৰপিট কৰিবলৈ বিচাৰিছে। তেতিয়া আমি যেতিয়া খুন্দা লগা দেখিলোঁ, আমি পাৰ হৈ আহিলোঁ ইটো পাৰৰ পৰা আহি পেলাই চাওঁ সিহঁতে মানে উভত বা আচৰণ, তাৰমানে সাংবাদিকৰ মূৰত ধৰিছে, সাংবাদিককেইজনক কিয় ভিডিঅ' লৈছে, তেওঁলোকে মাৰিবলৈ খেদি যায়। এই নেশ্যনেল হাইৱেত তেওঁলোকৰ উৎপাত, মেঘালয়ৰ পৰা আহি পেলাই ইয়াত আপোনালোকে চিন্তা কৰকচোন, এনেকৈ এটা মানে পৰিস্থিতি। গতিকে আমি থানাত খবৰ দিলোঁ, তাৰপৰা পুলিচ আহিছে। গতিকে মই ভাবোঁ কি এনেকুৱা ধৰণৰ মদ খাই চলাইছে, নিজৰতো নিৰাপত্তা নায়েই, কিন্তু বিপৰীত পক্ষৰ মানুহখিনিতো মৰিবলগীয়া আছিল। এই যে পেচেণ্টজন চাওকচোন, গাল চাল এইবোৰ ফাটি গৈছে। এজন পেচেণ্ট লৈ আহিছে নাৰ্ছিং হোমৰ পৰা, তেওঁ অৱস্থা এতিয়া তথ্য আমি ডিষ্ট্ৰিক্ট হস্পিটেললৈকে পঠিয়াই দিছোঁ 108 মাতি পেলাই। গতিকে সোণাপুৰ থানাত পুলিচ আহিছে, গতিকে তেওঁলোকে একশ্যন ল'ব লাগে। এই মদ খাই পেলাই যিহেতু ৰং ছাইডৰ পৰা আহিছে আৰু মেঘালয়ৰ গাড়ী আছে, তেওঁলোকৰো মাইকী মানুহ এগৰাকী আছিল, মাক নে কোন আছিলে। গতিকে সাংবাদিকক যিটো মাৰিছে এইটোতো মানে কি ক'ব, আমাৰ অসমতেই তেওঁলোকে মেঘালয়ৰ পৰা আহি পেলাই এইটো অৱস্থা। আজি মেঘালয়ত এখন অসমীয়া মানুহ এনেকৈ কৰিব পাৰিলেহেঁতেন জানো? আমাৰ সাংবাদিকক আজি মেঘালয়ৰ মানুহ আহি পেলাই এনেকুৱা এটা অৱস্থা। গতিকে এইবোৰ এটা ব্যৱস্থা ল'ব লাগে। গতিকে আমি গোটেই ৰাইজে ধৰিছোঁ, ধৰি পেলাই সিহঁতক আমি মানে পঠিয়াই দিছোঁ, থানালৈ পঠিয়াই দিছোঁ। Please, you are not allowed to take a video. Please, Don't touch my camera. Don't touch my camera. Don't touch my camera. don't take video. Being a journalist, I do my work. Don't touch my camera. Don't touch my camera. দাদাগিৰিহে কয়।